নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ আজিলৈ যদি মোৰ ভিডিও আপোনালোকে চাইছে তেন্তে আপোনালোকে গম পাব যে মই কি ধৰণৰ ভিডিও উলাও কিন্তু আজি এই ভিডিওটো অলপ বেলেগ হয় এই সপ্তাহটোত বহুতো ভাল খবৰ বেয়া খবৰ খং উঠা খবৰ বেলেগ লেভেলত গৈছে সেইবাবে মই ভাবিলো এই সপ্তাহটোৰ খবৰখিনি এবাৰ একেলগে এটা সামাৰাইজ কৰি পেলাই আপোনালোকৰ লগত ডিসকাস কৰো কাৰণ মোৰ আপোনালোকৰ লগত কথা পাতি বহুত ভাল লাগে যোৱা সপ্তাহৰ যোনটো পিছে মই ভিডিও বনাইছিলো এইটো এনেই মই এলাহতে গেম খেলি আছিলো আৰু মই হেলো কিবা এটা বনাও হেৰভাবে বনালো আৰু আই পাৰ্সোনালি নো কি দ্যাটস ওয়ান অফ মাই worst ভিডিওস এই কাৰণে যদি আপোনালোকে চোৱা নাই তেন্তে আপোনালোকৰ সময় বাচিছে যোৱা সপ্তাহত বেয়া খবৰৰ ভিতৰত আছিল ব্ৰহ্মপুত্ৰ নদীত ডুবা এই ভুটভুটিখনৰ কাহিনীটো তাৰ বাহিৰে আছিল দিখৌ নদীত ডুবা সেই গাড়ীৰ কাহিনীটো ভাল খবৰৰ ভিতৰত আছিল হিমা দাসৰ সাকসেস আৰু হিমা দাস আহাৰ পিছত ইমান ওয়াৰ্ম ওয়েলকাম এটা কৰিছে তাৰে পিছত আৰু ভাল খবৰ হল নগাঁৱৰ যোনটো ৰেপ কেছ হৈছিল তাৰ ৰেপিষ্টজনক ফাঁসি এনাউন্স কৰিছে তাৰে বাহিৰে আৰু এটা ভাল খবৰ হল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই সেকশন 377 homosexuality টো decriminalize কৰি দিলে মানে এতিয়া homosexual হোৱাটো ক্ৰাইম নহয় ব্ৰহ্মপুত্ৰত ভুটভুটি ডুবাৰ বাবে দোষী কোন ব্ৰহ্মপুত্ৰত ভুটভুটি ডুবিছিল কাৰণ তাতে ওভাৰলোড হৈছিল আৰু সেই ভুটভুটিখন ওয়েল মেইনটেইনড নহয় হেখন ভালকে বনাইছে নে নাই হেতু চেক কৰিবৰ বাবেও কোনো আজিলৈ ইনস্পেকচন কৰা নাছিল আৰু সেইবাবে হেখনৰ এক্সিডেন্ট হৈছে তাৰ বাবে দোষী কোন তাৰ বাবে দোষী হল সেই চালক যোনে সেই নাওখন চলাইছিল যোনে নদীত চলাবৰ কাৰণে হেখন ইউজ কৰি আছিল তেওঁলোক Secondly, inland transporter zone authority hoy teoluk karon teoluke inspect nokorile ki naokhon cholibo para obosthat ase ne nai aru thik tenekoi salok joneo ba jun tare mechanic june sai teolukeo nasale aru thirdly moi bhabu tate amar manuburoro olop bhul ase কেতিয়াবা আপোনালোকে সাগে কৰিছে কি ঘৰত দেৰি হ'ব গৈ পাওঁতে সেইবাবে হুনকালে যাও হ'ব আৰু এজন মানুহ এক্সট্ৰাকে উঠি দিও ওভাৰলোড কৰি দিলে আৰু কি ঠিক হে এজন মানুহ ওভাৰলোড কৰোতে গুটেই নাওখনৰ আজি সেই অৱস্থাটো হল যত বহুতো মানুহে প্ৰাণ হেৰুৱালে সেইবাবে আমি সাৱধান হ'ব লাগিব যে আমি এনেকুৱা কথাবোৰ যাতে সৰু কথাবোৰত যাতে মন দিও যেনেকৈ শক্তিমানে আগতে কৈছিল ছোটি মগৰ মোটি বাতে ঠিক তেনেদৰে আমি মন দিব লাগিব যে কিছুমান সৰু কথাই ক'বাত ডাঙৰ ঘটনা এটা কৰি নেপেলাইটো সেকেন্ডলি দিখৌ নদীৰ ঘটনাটো বহুতো দুখ লগা বহুতো বেয়া লগা ঘটনা এনেকুৱা যোৱা বছৰ হৈছিল যোৱা বছৰটো এনেকুৱা এটা ঘটনা যত এনেকুৱা এটা বিল এটাত পৰিছিল তাৰে আগৰ বছৰো এটা এনেকুৱা ঘটনা হৈছিল আৰু বহুতো বছৰে এনেকুৱা ঘটনাবোৰ হৈ থাকে সেইকাৰণে আই উইল অলৱেজ সে কি ড্ৰাইভ সেফ আৰু এনে ৰাস্তাত চলালেও আপোনালোকে ড্ৰাইভ সেফ মোবাইল ব্যৱহাৰ কৰি পেলাই মোবাইলত আজিকালি তো ফোন কৰি নহয় আজিকালি মানুহ SMS কৰি গেম খেলি মানুহ গাড়ী চলায় যোনটোতকে ভয়ানক একো নাই বাইক চলালে মানুহ এনেকে এখন হাতেৰে মেছেজ কৰি বাইক চলায় স্কুটি চলায় হেইটোতকে ভয়ানক একো নাই মানে আপোনালোকে নিজৰ প্ৰাণ হেৰুৱাব কিন্তু লগতে সাগে আন কাৰোবাকো হানি কৰিব সেইবাবে এনেকুৱা ঘটনাবোৰ যাতে নহয় আজি দিখৌ নদীৰ হেতুত যদিও মোবাইল ইনভলভ নাছিল মই আপোনালোকক ক'ব খুজিছো কি ড্ৰাইভ সেফ আপোনালোকে ৰাস্তাত ওলাওঁতে গাড়ী চলাওঁতে নিজৰ যোনখিনি সেফটি প্ৰিকশনছ সেইখিনি লৈ পেলাই ওলাব আপোনালোকে সদায় কেয়াৰফুলি গাড়ী চলাব ডিস্ট্ৰেক্ট নহব ভাল খবৰত আছে হিমা দাস আপোনালোকে অবভিয়াসলি জানে ফেসবুকত গম পাইছে হিমা দাসে আমাৰ অসম আৰু ভাৰতৰ বাবে বহুতো সন্মান লৈ আহিছে তাৰ বাবে আই এম প্ৰাউড অফ হাৰ ইয়াতে মই বুজি নাপাওঁ মানুহে আই এম প্ৰাউড টু বি এন ইণ্ডিয়ান কিয় কয় কাৰণ মানুহবোৰে নিজেতো দৌৰা নাই হিমা দাসে দৌৰিছে সো আই এম প্ৰাউড অফ হিমা দাস কিন্তু তাতে এটা কথা মানে ঠিক আছে তেওঁ obviously যিমানখিনি যি দৰকাৰ সাপোৰ্টৰ গভৰ্নমেন্টে দিব লাগে সেই বুলি এটা মূৰ লাগিছে কি ইয়াতে এৱাৰ্ড টু দি তেওঁক সাপোৰ্ট কৰাতকে বেছি অলপ শোবাজি বেছি কৰিলে নেকি গভৰ্নমেন্টে 1 কিবা কৰৰ টকা দিছে 1 কোটিতকৈ বেছি টকা দিছে বোলে আৰু ইমান টকা এটা দিয়াৰ পিছত আই ডোন্ট নো কি ইম্পেক্ট পৰিব কিন্তু মই আশা কৰিছো কি হিমা দাস এনেকৈ আমালৈ সন্মান লৈ আহে আমাৰ অসমক হওক ভাৰতক হওক এটা বিশ্বৰ মাজত আমাৰ নাম উজ্জ্বল কৰে মই তাকে আশা কৰিছো মোৰ কুকুৰটো ভুকি আছে আৰু এটা ভাল খবৰ যোৱাকালি জাকিৰ নামৰ এজন ৰেপিষ্ট নগাঁৱৰ যোনটো ঘিন লগা ৰেপৰ ঘটনা হৈছিল তাতে জড়িত আছিল আৰু তেওঁ ফাঁসি দিব
it's a good thing কি ডেথ পেনাল্টি পাইছে কিন্তু লগতে এইটো এটা বেয়া কথা কি দুজন নে তিনিজন আছিল যাক জুভেনাইল কোৰ্টত কাৰেকশ্যন ফেচিলিটিত থোৱা হ'ল কাৰণ তেওঁলোকৰ বয়স এতিয়াও 16 নে 17 নে 18 ৰ ওপৰ হোৱা নাছিল এতিয়া যদি কোনোবাই ক্ৰাইম কৰিছে তেন্তে ক্ৰাইমটোৰ হিচাপে পানিশমেন্ট হ'ব লাগে আই থিংক ঠিক আছে আই এম নট এ লিগেল এক্সপাৰ্ট কিন্তু মই ভাবো কি যদি কোনোবাই ক্ৰাইম কৰিছে তে তেওঁ পানিশমেন্টটো ক্ৰাইমটোৰ হিচাপে হ'ব লাগে বয়স হিচাপে নহয় যদি কোনোবাই কাৰোবাক ৰেপ কৰি জ্বলাই দিব পাৰিছে তেন্তে সেই মানুহজনৰ সাগে জিয়াই থকা কোনো অধিকাৰ নাই এটা নিৰ্ভয়া কেছটো এনেকে বাকি কেজনক মৃত্যুদণ্ড দিয়া হৈছে কিন্তু লগতে যোনজন আছিল জুভেনাইল তেওঁ কাৰেকশ্যন ফেচিলিটিত কেইদিনমান ৰখা হ'ল আৰু তাৰ পিছত তেওঁ এই দিয়া হ'ল আৰু এটা মই শুনিছো তেওঁ বলে দৰ্জিৰ কাম কৰে আই মিন এটা ৰেপিষ্টে যদি দৰ্জিৰ কাম কৰে মই আর কাপোৰ নিছিলো আপোনালোকে চিলাব জানো এতিয়া এটো ভাল হৈছে কিন্তু কেতিয়া ফাঁসিটো হয় কি হয় আৰু সোনকালে হলে ভাল যাতে মানুহে আৰু এনেকুৱা ঘটনা কৰিব সাহস নকৰে আজিয়ে খবৰ পালো কি কাশ্মীৰত এনেকুৱা আৰু এটা ঘটনা হৈছে কিন্তু দ্যাটস ৰিয়েলি স্যাড এন্ড এতিয়া আপোনালোকে যদি লগ লাগি কিবা এটা কৰে তেতিয়াহে আমি এটো বন্ধ কৰিব পাৰিম বা এটলিষ্ট মানুহৰ মাজত এইটোৰ বিষয়ে এটা যেন আমি মানুহৰ মাজত এটা সজাগতা আনিব পাৰিম কি এনেকুৱা ক্ৰিমিনেলবোৰক কেনেকৈ হ্যান্ডেল কৰা ভাল আৰু কিয় আমি ৰিপৰ্ট কৰিব লাগে এনেকুৱা ক্ৰাইম হলে এই সৰু সৰু কথাবোৰ আমি মন কৰিব লাগিব আমি ৰিপৰ্ট কৰিব লাগিব তেতিয়াহে এটা ডাঙৰ ক্ৰাইম এটা ডাঙৰ এক্সিডেন্ট হোৱাৰ পৰা আমি ৰখাব পাৰিম আপোনালোকে পেট্ৰল ভৰাইছে নেকি ৰিসেন্টলি পেট্ৰল যদি ভৰাইছে আপোনালোকে গম পাইছে সাগে কি পেট্ৰলৰ দাম এতিয়া 100 হ'বলৈ অলপহে বাকি আছে যেনেকৈ শচীন তেণ্ডুলকাৰে কেতিয়াবা সেঞ্চুৰী মাৰি থাকে ন আৰু আমি গম পাই থাকো কি সেঞ্চুৰী হ'ব মোৰ মনতো ঠিক তেনেকুৱাই ভাব হৈছে কি যেন শচীন তেণ্ডুলকাৰে এতিয়া 100 কৰিবই ঠিক তেনেকৈ লাহে লাহে ৰানবোৰ বাঢ়ি গৈ আছে আৰু এতিয়া মই নাজানো মই হাঁহিম নে কান্দিম কাৰণ পেট্ৰলৰ দামটো বাঢ়িছে লগত ডিজেলৰ দাম বাঢ়িছে সাগে এলপিজিৰো বাঢ়ি যাব লগত ৰুপিৰ ভ্যালুটো আমাৰ কমি গৈছে টকাৰ ভ্যালু কমি গৈছে আৰু সাগে চৰকাৰে হিমা দাসক পইচা দিয়াৰ পিছত এনেকুৱা এটা কিবা আছে কি চৰকাৰে যদি হিমা দাসক পইচা দিয়ে তেতিয়া সব মানুহে হেতুৰ পৰা ইনস্পায়াৰ্ড হ'ব আৰু মানুহে দৌৰিব আৰু লগতে পেট্ৰলৰ পইচাটোও বাচিব তে কিমান টকা বাচিব গম পাইছে নে তে চৰকাৰে এটো সাগে বহুত ভাবি চিন্তি এটা প্ল্যান কৰিছে যাতে আমি হেলদি হওঁ আৰু আমি এক্সাৰসাইজ কৰো কাৰণ যোগা ডেৰ দিনা অকল যোগা কৰি থাকিলেতো নহব দেখাই দেখাই মানুহক ফটো এনেকে সেলফি লৈ লৈ সেইভাবে সাগে মানুহে যাতে এক্সাৰসাইজ কৰে আৰু মানুহে যাতে ফিট থাকে সেইভাবে পেট্ৰলৰ দামটো বঢ়াইছে মই হেতুৱে ভাবো আপোনালোকে কি ভাবে মোক নিশ্চয় জনাব কাৰণ মোৰ শুনিবলৈ ৰখি আছো কি আপোনালোকে পেট্ৰলৰ দামৰ বিষয়ে কি ভাবে আৰু পেট্ৰলৰ দাম 100 টকা হ'ব নেকি আৰু এতিয়া আপোনালোকলৈ ইমানেই এই সপ্তাহৰ ভিডিওটো আপোনালোকে কেনেকুৱা পালে এনেকুৱা যদি আপোনালোকক নিউজৰ এটা সামাৰি কাইন্ড অফ কিবা লাগে তেন্তে মোক জনাব আৰু মোৰ ভিডিও চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে লাইক কৰক শেয়াৰ কৰক আৰু যদি কিবা আপোনালোকক ক'ব লগা আছে তেন্তে কমেন্ট সেকশনত ক'ব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই